আজি মোৰ মাতৃ হোৱা 2 বছৰেই হ'ল। কাৰণ আজি মোৰ কাৰণে অতিতকৈ গুৰুত্বপূৰ্ণ আৰু সুখৰ দিন, যিহেতু আজি মোৰ দেহাৰ জন্মদিন। আমাৰ সকলো অধুৰা জীৱন আৰু দিনবোৰ মোৰ দেহাই আহি সম্পূৰ্ণ কৰিলে আজি 2 বছৰৰ আগত। সঁচাকৈ আজিও যেতিয়া মনত পৰে তোমাৰ এই হাঁহি কান্দন, সঁচাকৈ মনটো একেবাৰে ভৰি আহে। যিহেতু তুমি তেতিয়া বহুত অকণমানি আছিলা দেহা, এতিয়া চোৱাচোন তুমি ইমান ডাঙৰ হৈ ওলালা। মাতৃ হোৱা সুখটো যে বহুত বেলেগ। জীৱনত যিমানেই দুখ আছিল সেয়া তুমি আহি সুখী কৰি পূৰণ কৰিলা। বহুত দুখৰ মাজত মই তোমাক পাইছোঁ আৰু সেয়া মই কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। আজিৰ দিনটোতে তুমি মোৰ কোলাত উপচি আৰু পৰিয়ালৰ সকলোৰে মুখত হাঁহি বিৰিঙাই তুলিছে। ভগৱানে যাতে তোমাক সদায় ভালে সুখলে ৰাখে দেহা, সেয়াই আশীৰ্বাদ কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে দেহা সদায় সুখত থাকে।